তো নতুন হিচাপে বহুত সমস্যাটো থাকিবই আৰু মই কৈছো কোকৰাঝাৰ ইউনিভাৰ্চিটি বা বড়োলেণ্ড ইউনিভাৰ্চিটি বা মেডিকেল কলেজৰ ষ্টাফসকলৰ কিছু যদি থাকাৰ কাৰণে যদি প্ৰব্লেম হৈছে সেইটো আমি আপাতত এই প্ৰমোদ বড়ো চৰকাৰৰ দিনত সেই হৰিণাগুৰি পাৰে যিটো ডাঙৰ বিল্ডিং বনাইছে সেই বিল্ডিঙত থাকিবৰ কাৰণে আমি কাউন্সিলে প্ৰভাইড কৰিব পাৰিব বুলি মই কৈছো। ইয়াতেতো কোনো MCLA EM নাথাকে, নিজেও থকা নাই, ইহঁতে নিজেও থকা নাই। এতিয়া এনে পৰি আছে সেইবিলাক বিল্ডিং যাতে ইউজ হয়। আপাতত যেহেতু সেইটো আমাৰ কাউন্সিলৰ কাৰণে ইউজিবল নহ'ব, গোটেই ষ্টাফ বা EM বা MCLA সকলৰ যিটো হোষ্টেল থকাৰ ব্যৱস্থা সেইটো গোটেই আমাৰ ছেক্ৰেটাৰিয়েটতে প্লেনিং আছে। আগতে বহুত ডাঙৰ প্লেনিং কৰি পেলাই সেই মাটিটো লোৱা হৈছে আৰু সেই হিচাপত আমি EM সকলৰ বা MCLA সকলৰ যিকোনো হোষ্টেল থাকিব পৰা যিটো হোষ্টেল বনাব লাগে আমি এইটো বনাম।